গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ বাবে এটা চিম্পল আৰু বহুত টেষ্টি ৰেচিপি আনিছোঁ। আজি মই আপোনালোকক হাঁহৰ মাংসৰ ৰেচিপি এটা বনাই দেখুৱাম, যিটো খুব কম সময়তে আৰু বেছি কষ্টও কৰিব নালাগে। আৰু তাৰ লগতে আজি মই আপোনালোকক নাৰিকলৰ চাটনিও বনাই দেখুৱাম। আপুনিও ঘৰত ট্ৰাই কৰিবচোন, আৰু কৰিছে যদি মোলৈ কমেণ্ট কৰিব, আৰু ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। এতিয়া পলম নকৰি আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট মই মাংসখিনি মেৰিনেট কৰি লৈছোঁ অকণমান সময়। তাৰপিছত মই আলু কাটি লৈছোঁ। আলু মই বেছি নিদিওঁ কাৰণ মোক ভাল নালাগে। আৰু মই পিঁয়াজ কাটি লৈছোঁ অলপ। মই পিঁয়াজ মেৰিনেট কৰোঁতে দিছিলোঁ, সেইকাৰণে খুব কমকৈ কাটিছোঁ। আৰু এয়া আদা নহৰু, এয়া গোটা মছলা পিচি লৈছোঁ। আৰু এয়া নাৰিকলৰ পেষ্ট। মই এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিব পাৰে, কিন্তু মোৰ টেষ্টি লাগে মাংসখিনিত দিলে। আপুনি দি চাবচোন, ট্ৰাই কৰিব এনেকৈ। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দি দিছোঁ, আৰু সম্পূৰ্ণ গৰম হোৱাৰ পিছতহে মই ইয়াত তেল দিম। এতিয়া মই তেল দিছোঁ। তেল নিজৰ পৰিমাণ অনুসৰি, মাংসৰ পৰিমাণ বেছি মই অলপ তেল সৰহকৈয়ে দিওঁ মাংসত, তেতিয়াহে খাই ভাল লাগে, টেষ্টি লাগে। আপোনালোকৰ কথা, আপোনালোকে কম দিয়ে নে, খালি মাংসত তেলটো অলপ সৰহকৈ দিব লাগে। এয়া চাওক, তেলটো গৰম হৈছে, ফেনবোৰ ছাইডলৈ গৈছে। এতিয়া আমি মাংসটো দিবলৈ পাৰিম। এতিয়া অলপ গেছটো অলপ কমাই ল'ব মাংসখিনি দিওঁতে, মিডিয়াম ফ্লেমত। এতিয়া মই মাংসখিনি দি দিছোঁ, দি মই লৰাই দিছোঁ অলপ। লৰাই ল'ব, গোটেই তেলখিনি মাংসখিনিত সানি দিব। এতিয়া মই আদা নহৰু পেষ্টটো দি দিছোঁ, তাৰপিছত গোটা মছলা পেষ্টটো দি দিছোঁ। এতিয়া মই নাৰিকলৰ পেষ্টটো দি দিছোঁ। এইটো অপশ্যনেল হয়, আৰু আপোনালোকৰ যদি ভাল লাগে দিব, কিন্তু এনেকৈ বনাই চাবচোন, মোৰ বহুত ভাল লাগে। এতিয়া মই লৰাই দিওঁ ধুনীয়াকৈ। আৰু এতিয়া মই ঢাকনিখনেৰে ঢাকি দিছোঁ অলপ সময়। 5 মিনিটৰ পিছত মই ঢাকনিখন খুলি দিছোঁ। এয়া চাওক, তেল ওলাইছে মাংসৰ পৰা। মই মেৰিনেট কৰোঁতে হালধি নিমখ চব দি দিছিলোঁ, ৰেড চিলি, হালধি নিমখ। তো মই সেইকাৰণে ইয়াত এতিয়ালৈকে একো দিয়া নাই। এতিয়া আকৌ এবাৰ আপুনি লৰাই দিয়ক ধুনীয়াকৈ। তাৰপিছত আকৌ ঢাকি দিব, খালি ফ্লেমটো মিডিয়াম ফ্লেমত দিব। আকৌ মই 3 মিনিটৰ পিছত এতিয়া ঢাকনিখন আঁতৰাই চাইছোঁ, তেলটো ওলাইহে আছে। আকৌ এবাৰ লৰাই দিয়ক ভালদৰে। এতিয়া মই ইয়াতে আলুখিনি দিম। আলুখিনি দি কিনে আকৌ এবাৰ লৰাই দিছোঁ মই ধুনীয়াকৈ। মাংসৰ লগত মিলাই দিয়ক আলুখিনি। চাব, গেছটো মিডিয়াম ফ্লেমতে থওক। আমি বেছি হাই ফ্লেমত থ'লে মাংসখিনি জ্বলি যাব, সেইকাৰণে গেছটো মিডিয়াম ফ্লেমতে থ'ব। এতিয়া লৰাই ধুনীয়াকৈ আকৌ ঢাকি কিনে আকৌ 2-3 মিনিটৰ পিছত খুলিব। ঢাকনিখন খুলি কিনে আকৌ এবাৰ লৰাই দিব লাগিব। এতিয়া মই ঢাকি দিওঁ ধুনীয়াছে। এয়া চাওক, মই আকৌ 2 মিনিটৰ পিছত ঢাকনিখন খুলি কিনে লৰাই দিছোঁ ধুনীয়াকৈ। এতিয়া মাংসটো সোনকালে জ্বলি যোৱাৰ চান্স থাকে, সেইকাৰণে মই লৰাই আছোঁ মিডিয়াম ফ্লেমত। এতিয়া মই পানী দিম। মই বেছি পানী নিদিওঁ, মই অকল আলু সিজিবৰ কাৰণে পানী দিম। আমাৰ মাংসটো গ্ৰেভি কৰিম, একেবাৰে জোল নকৰোঁ, সেইকাৰণে মই পানী খুব কম দিছোঁ। আৰু আপোনালোকে যদি পানী অলপ গ্ৰেভিটো বেছিকৈ বিচাৰে, তেন্তে আপোনালোকে পানী এবাৰতে গোটেইখিনি দি নিদিব, অলপ অলপকৈ দিব। যদি এবাৰতে দি দিয়ে আপোনাৰ ভাল নালাগিব। অকণমানকৈ যদি দিয়ে, এবাৰ দি কেনে আকৌ অকণমান দি ঢাকি থৈ আকৌ অকণমান দি পিছত দিব, তেনেকৈ দিলে খাবলৈ খুব টেষ্টি হয়। মই এবাৰেই পানী দিম, মই অকণমান দিম। মই ল' ফ্লেমত। এয়া চাওক, মই ঢাকনিখন উলিয়াই আকৌ 2 মিনিটৰ পিছত চাইছোঁ, কালাৰটো ভাল লাগিছেনে?
মই হাঁহ মাংস আৰু ছাগলী মাংস বনালে হালধিটো খুব কমেই দিওঁ, যাতে মই সেই ব্লেক কালাৰৰ নিচিনা অলপ যিটো ডাৰ্ক কালাৰ সেই কালাৰটো পাওঁ। আৰু ইয়াত চাওক মোৰ মাংসখিনিও সেইটো কালাৰত হৈছে। বাকী ব্ৰইলাৰ মাংস যদি আপোনালোকে বনাই চিকেন তেতিয়া আপুনি হালধিটো অকণমান দিব লাগে। মই সেই চিকেনতো খুব কমকৈ দিছোঁ। আকৌ মই এতিয়া চাওক ঢাকি কিনি দিছোঁ। এয়া চাওক মাংসখিনি সিজিছে, আৰু অলপ লাগে। মাংস 80% সিজি গ'ল, কিন্তু আলুহে সিজা নাই। আজিকালি আলুবিলাক অলপ সিজিবলৈ টাইম লাগে। মই ভাঙি চাইছোঁ, আপোনালোকেও এনেকৈ ভাঙি চাব সিজাওঁতে। যদি নাই সিজা আকৌ মিডিয়াম ফ্লেমতে সিজাব। মই ইয়াতে কেঁচা পিঁয়াজ দি দিছোঁ অকণমান। মই পিঁয়াজটো লাষ্টতে দিওঁ, মোৰ তেনেকৈয়ে ভাল লাগে। পিঁয়াজটো মই যদি তেলত দিওঁ অলপ জ্বলি যোৱাৰ নিচিনা হয়, মোৰ সেইটো টেষ্টি নালাগে। মই এনেকৈ কেঁচা পিঁয়াজ সিজি যোৱাৰ মাংসখিনি অলপ সিজি যোৱাৰ পিছত দিওঁ, মোৰ ভাল লাগে। আপোনালোকেও দি চাব এনেকৈ। এতিয়া আকৌ মই অকণমান দেৰি পিছত লৰাই আছোঁ। এয়া মোৰ মাংস সিজি গ'ল, আলু ভাঙি গৈছে, মানে আলু সিজিলে যেতিয়া মাংসও সিজিলে। এতিয়া মই অকণমান ধুনীয়াকৈ লৰাই, এতিয়া মই এইটো হৈ গ'ল মোৰ। ইয়াৰ পিছত মই নাৰিকলৰ চাটনি বনাম। এইখিনি মই উলিয়াই লওঁ ধুনীয়াছে। এবাৰ ধুনীয়াকৈ লৰাই উলিয়াই দিছোঁ। এয়া চাওক কালাৰটো চাওক কিমান ধুনীয়া লাগিছে হয় নাই? আপোনালোকে বনাব এনেকৈ। কালাৰটো মাংসৰ কালাৰ চাইহে মানুহৰ খাবলৈ মন যায় হয় নাই কওকচোন? এতিয়া মই নাৰিকলৰ চাটনি বনাম। মই নাৰিকল ইয়াত কুটি লৈছোঁ মিহি মিহিকৈ, আৰু এয়া মই ৰচুন বেছিকৈ লোৱা নাই, কমকৈ লৈছোঁ। এয়া মই মান ধনিয়া লৈছোঁ। এয়া মই ভোট জলকীয়া এটা, আদা আৰু পিঁয়াজ। আপোনালোকে পিঁয়াজ দিয়ে নে নিদিয়ে মই নাজানো চাটনিত, কিন্তু মই চাটনিত পিঁয়াজ দিওঁ। আৰু এতিয়া ফাৰ্ষ্টে মই এইখিনি পিচি ল'ম। প্ৰথমতে অকল নাৰিকলখিনি পিচি ল'ম, তাৰপিছতহে মই বাকীখিনি দিম। নাৰিকলখিনি মই আধা পিচি লওঁ, এতিয়া পিচি ল'লোঁ আধা। এতিয়া মই বাকীখিনি দিম। এয়া চাওক এতিয়া মই ৰচুন, আদা, নহৰু দিম, আৰু মান ধনিয়াখিনি দি দিছোঁ। ভোট জলকীয়া এটা, আপোনালোকে যদি জলকীয়া বেছিকৈ দিব বিচাৰে তেন্তে বেছিকৈ দিব। মই এটাই দিছোঁ। এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ দিম মই। আপোনালোকে নাৰিকলৰ পৰিমাণ অনুসৰি নিমখ দিব। তাৰপিছত এতিয়া মই এইটো মিক্সিত পিচি ল'ম। এয়া চাওক দেখিছে ইমান ধুনীয়া কালাৰ ওলাইছে। এয়া মোৰ চাটনি হৈ গ'ল ইমানেই। এতিয়া মই কাঁহী এখনত পৰিৱেশন কৰি আপোনাক দেখুৱাইছোঁ। আজি মই এনেকৈ এসাঁজ খাম। আপোনালোকক যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, আৰু ঘৰত বনাই চাবচোন। চিম্পল ৰেচিপি হয়, আপোনালোকে খাই খুব ভাল লাগিব। থেংক ইউ, লাভ ইউ।